ৰাহুল গান্ধী আহিলেহে কাইলৈ সংসদৰ মজিয়াত ক'ব পাৰিব, প্ৰিয়ংকা গান্ধী আহিলে আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব। নমস্কাৰ দৰ্শকসকল, বিগত বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত মিত্ৰদল অৰ্থাৎ কংগ্ৰেছ, CPI, CPM আদিৰ প্ৰতি মোহভংগ হ'ল নেকি অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ। বকলা মেলি নাথাকো, আহক তেওঁৰ এই বক্তব্যখিনি শুনি লওঁ। প্ৰথমতে প্ৰধানমন্ত্ৰীয়ে গামোচা লয় ডিঙিত, প্ৰধানমন্ত্ৰীয়ে এ ফৰ আছাম বুলি কয়, প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক কষ্টলক্ষ্মী বুলি কয় আৰু অসমক মূল ৰাজ্য বুলি কয়। কোৱাৰ পাছত আজিলৈকে প্ৰধানমন্ত্ৰীয়ে পেকেজ ঘোষণা নকৰা, আজিলৈকে প্ৰধানমন্ত্ৰী নহা, আজিলৈকে গৃহমন্ত্ৰী নহা, আজিলৈকে আন মন্ত্ৰী নহাটোৱে আমাৰ প্ৰতি যে তেওঁলোকৰ যিটো চূড়ান্ত অৱহেলা এইটোক প্ৰমাণিত কৰে। আৰু লগতে মই বিৰোধী ৰাজনৈতিক দলবোৰকো কৈছো, তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতাসকলো আহিব লাগে। ৰাহুল গান্ধী আহিলেহে কাইলৈ সংসদৰ মজিয়াত ক'ব পাৰিব, প্ৰিয়ংকা গান্ধী আহিলেহে ক'ব পাৰিব। আৰে CPI, CPM ৰাষ্ট্ৰীয় নেতা কিয় নাই? এই যে বেলেগত হলে, কেৰালা হলে যে দৌৰি যায়, এই যে বিহাৰ আৰু উৰিষ্যা হলে তেওঁলোকে দৌৰা দৌৰিকে যায়, পেকেজ ঘোষণা কৰিবলৈ তেওঁলোক তৰণি নোহোৱা হয়। আৰু আমাৰো নেতাসকল কম নহয় অসমত। দৰ্শকসকল, বানপানী চাবলৈ নহা বাবে প্ৰধানমন্ত্ৰীৰ সহিতে শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলক লুৰিণজ্যোতি গগৈয়ে সমালোচনা কৰিছে। ইমানলৈকে ঠিকেই আছে, বিৰোধী নেতা হিচাপে সেয়া স্বাভাৱিক কথা। কিন্তু ইমান দিনে যাৰ নেগুৰত ধৰি শাসনৰ গাদীত বহাৰ স্বপ্নত বিভোৰ আছিল, তেওঁলোককো তেওঁ সমালোচনা কৰিছে। ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ পৰা সিদিনাৰ নিৰ্বাচনৰ আগলৈকে তেওঁ কংগ্ৰেছ বা আন দলবোৰক সমালোচনা কৰা আমি দেখা নাছিলো। প্ৰথমবাৰ বিধানসভা নিৰ্বাচনত অকলে খেলি হৰাৰ পিছত তেওঁৰ এটাই সংলাপ আছিল 1-to-1 ফাইট, অৰ্থাৎ বিজেপিৰ বিৰুদ্ধে একগোট হৈ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে এজন প্ৰাৰ্থীক থিয় কৰোৱা। এই ফৰ্মুলাত তেওঁ যথেষ্ট আত্মবিশ্বাসী আছিল। পিছে ৰাজনীতিত যে তেনেকুৱা অংকৰ মূল্য নাই সেয়া প্ৰমাণ হৈ গল যোৱাটো নিৰ্বাচনত। সেয়ে এতিয়া মোহভংগ হল নেকি লুৰিণজ্যোতি গগৈৰ? হয়, ঘুনুক ঘানাক কথা ওলাইছে যে ৰাষ্ট্ৰীয় দলসমূহৰ পৰা সম দূৰত্ব ৰাখি এইবাৰ তেওঁলোকে গঠন কৰিব আঞ্চলিক মৰ্চা। সেইবাবে হয়তো লাহে লাহে কংগ্ৰেছকে আদি কৰি আন ৰাষ্ট্ৰীয় দলসমূহৰ পৰা কাটি খাবলৈ এনেধৰণৰ মৃদু সমালোচনা আৰম্ভ কৰিছে তেওঁলোকে। যি নহওক, এতিয়া আহকচোন প্ৰধানমন্ত্ৰী অসমলৈ আহিব নোৱাৰাৰ কাৰণ হিচাপে কি ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেয়াও অকণমান শুনি লওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ, চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা, এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব। আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে, সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ আৰু ক'তো ক্ৰুটি হোৱা নাই। যদি ক্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব। তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছোঁ যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ ভাষ্য শুনিলে। ৰাজ্যৰ সংহাৰী বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী আহিব নোৱাৰাৰ যি যুক্তি মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে তাত আপুনি একমত নে? কমেণ্টত নিশ্চয় লিখিব। লুৰিণজ্যোতি গগৈৰ বিষয়ে যিখিনি আলোচনা হ'ল সেই সম্পৰ্কেও কমেণ্ট কৰিব। বাকী বানপীড়িতসকলে প্ৰয়োজনীয় সকলো সা সুবিধা সহায় সাৰথি পাওক, এয়াই কামনা কৰিলোঁ। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।